হাই গাইজ, আজি আমি ক্লাছ 10 সায়েন্স কিতাবৰ চেপ্টাৰ নম্বৰ 1 কিছুমান ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1 দিয়া আছে, তামৰ পাত্ৰ কিছুদিন পেলাই থলে ইয়াৰ ওপৰত পৰা তৰফটো ৰং কি হ'ব বুলি সুধিছে। তলত 4টা অপশ্যন দিয়া আছে A B C D। ইয়াৰ ভিতৰত তোমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন D। এতিয়া আমি কুৱেশ্যন নম্বৰ 2 চাম। কুৱেশ্যন নম্বৰ 2 শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। এতিয়া আমি কুৱেশ্যন নম্বৰ 3 চাম। কুৱেশ্যন নম্বৰ 3 শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। এতিয়া আমি কুৱেশ্যন নম্বৰ 4 চাম। কুৱেশ্যন নম্বৰ 4 শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ।